হেল্ল' বন্ধুসকল, কি খবৰ? মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টপ অন টিভিলৈ। আজি মই বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ আজি যাই আছোঁ এখন বিদেশলৈ, মানে ভূটানলৈ যাই আছোঁ। গতিকে ভূটানৰ ক'তনো কি আছে, কেনেকুৱা ছিষ্টেমত তাত মানে বস্তুবিলাক বনোৱা হৈছে, আপোনালোকক সম্পূৰ্ণ পৰিৱেশ মানে দেখুৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে বলকচোন ভিডিঅ'টো চাই লওঁ। I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the highways. গৈ আছোঁ ভূটান, একদম পাগল দিয়া নদীৰ মাজে মাজে যাই আছোঁ। বিৰাট ডাঙৰ নদী এইটো, একদম মানে পাৰ হ'বই পৰা নাই। প্ৰায় 10 মিনিটমান গ'লে মানে একদম নদীৰ মাজে মাজে, বালাৰ মাজে মাজে একদম সুন্দৰ ইয়াত মানে শুনিছোঁ যে মানে ইয়াত এখন ব্ৰিজ মানে চেংচন হৈছে। গতিকে ব্ৰিজৰ কাম অতি সোনকালে আৰম্ভ হ'ব বুলি কৈছে। কিন্তু ব্ৰিজখন আৰু দীঘল হ'ব, আৰু প্ৰায় 1.5 কিলোমিটাৰমানৰ বেছি হ'ব। মানে আহি শেষে হোৱা নাই, আমি যাই আছোঁ এতিয়াও। বাপৰে কি মজা, একদম নদীৰ মাজে মাজে সুন্দৰ পৰিৱেশ। Echoing around these walls, fighting to create a song. আৰু কিবাকে নদী পাৰ হ'ম, আৰু বেছি টাইম নাই, অলপ টাইম আছে, অলপ টাইম। And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. মানে বাৰিষা ইয়াত বহুত পানী, বাৰিষা মানে ভৰ্তি হৈ থাকে একদম গোটেইখিনি। এতিয়া কম আছে, সেইকাৰণে মানে আমি হয়তো আহিলোঁ, হয়তো চহৰ হৈ অকণমান, সেইকাৰণে আহিলোঁ। আৰু কিন্তু পৰিৱেশটো বিৰাট ভাল লাগিছে, নদীৰ মাজত মজা একদম, আৰু পুৰা সুন্দৰ। আপোনালোকে ফটো উঠি উঠি যাব আৰু ইমান সুন্দৰ বঢ়িয়া পৰিৱেশ। And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And on we'll go. জোৰদাৰ পাৰ্টি, জোৰদাৰ পাৰ্টি। And on we'll মানে আমি বাইকবোৰ থৈ দিলোঁ, কাৰণ পিছফালে মই পিছফালে আহিছিলোঁ উঠি, কিন্তু মই হেলমেট অনা নাই। কিন্তু ভূটানৰ গেটৰ ভিতৰত সোমালে, মানে ভূটানত সোমাব লগা হ'লে পিছফালে মানে যোনে বহি আহে তাৰো হেলমেট লাগে, কিন্তু মই মানে হেলমেট অনা নাই, সেইকাৰণে বাইকখন থৈ দিলোঁ। এতিয়া খোজ কাঢ়ি পিনে সুন্দৰকৈ ভূটানখন চাম, আৰু কি কি আছেনো, ক'ত কি আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। বলক চাই লওঁ। আৰু ইয়াত পাই গ'লোঁ ফাইনেলি ভূটানৰ গেট, একদম ভিতৰত সোমাই আছোঁ। ভূটানৰ গেট মজা, একদম মজা। আৰু আজি আহিছে লগত দাদাই মানে চাদা মাৰি আছে। দিয়া। আৰু ফাইনেলি সোমাই গ'লোঁ ভিতৰত। মোৰ লগত আছে নয়ন ভাই। নয়ন ভাই আহি কেনে লাগিছে? বহুত ভাল লাগিল, একদম মজা, পুৰা ভাল লাগিছে আহি পিনে, একদম মজা লাগিছে দেই। আৰু এইটো হ'ল ভূটানৰ মানে ভিতৰত আছে ইণ্ডিয়ান অইল আছে। আৰু মানে ইয়াত
তেলৰ দাম কম আছে 59 নে 60 চলি আছে কিন্তু ৰেটটো বা কিয় ইমান কম না টেক্স নালাগে কাৰণে নেকি মই ভালকৈ নাজানো কিন্তু অইলটো ইণ্ডিয়াই অইলটো ইণ্ডিয়ান অইল অইল ইণ্ডিয়া দামটো কম দামটো কম টেক্স বঢ়াই নলয় সেইকাৰণে নেকি সেইটো ভিতৰৰ কথা নাজানো সেইটো নাজানো সেইটো কিন্তু ইণ্ডিয়াত কৰি দাম কম সেইটো আমি গম পাইছোঁ ইয়াতে আৰু আহি পালোঁ এটা মস্ত এটা টাৰ্ণিং গতিকে টাৰ্ণিংটোৰ পৰা কহাই কেনেকৈ যায় আমাৰ অলপমান দাদাই কৈ দিব দাদা কৈ দিয়ক এইটো হ'ল আপোনাৰ বজাৰ গেট এইটো হ'ল বজাৰ গেট আৰু এইটো হ'ল মেডিকেল গেট এইটো চিধাই এইটো হ'ল ওপৰৰ গেট আৰু সেইটো হ'ল মেডিকেল গেট আচ্ছা এতিয়া আমি কহাই যাম এতিয়া আমি ওপৰত যাম না তলত যাম এই ওপৰৰ ফালে অলপমান আহোঁ কিনো আছে ওপৰৰ ফালে অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু পালোঁ এখন ব্ৰিজ আৰু এইটো হ'ল মানে এইটো কি নদী দাদা এইটো দৰংগা নদী আৰু ইয়াৰ তলত যে ইমান মাছ আছে এতিয়া আপোনালোকে হয়তো ইয়াৰ পৰা দেখা নাপাব এতিয়া মই দেখা পাইছোঁ তলত ইমান মাছ তেনেকুৱা আমাৰ ঘৰৰ ফিচাৰী ইয়াতে মাছ ধৰে নেদে নধৰিবা ইয়াতে মাছ মানে ধৰিব নিদিয়ে সেইকাৰণে ইয়াত ধুনীয়াৰ মাছ কিন্তু আপোনালোকে দেখা নাপাব এইটো দুৰ্ভাগ্যবশতঃ মই দেখাব নোৱাৰোঁ কিন্তু মই দেখা পাইছোঁ সুধা মাছে মাছ বঢ়িয়া একদম মানে ইয়াতে এটা খুব ভাল বস্তু দেখিলোঁ কি দেখিলোঁ বাছ ষ্টেণ্ড এইটো বাছ ষ্টেণ্ড যেনেকুৱা ইয়াতে জনসংখ্যা নাই কাৰণে ইয়াত কোনো তাৰমানে ভিৰ ভাৰ নাই কোনো ক্ৰাউড নাই কিন্তু আমাৰ তাৰে বাছ ষ্টেণ্ডত আপুনি চাব খুন্দা খুন্দি মানুহৰ মানে টিক হাল্লা হৰণ বাজি কেনেকুৱা এটা পৰিৱেশ আৰু ইয়াৰ পৰিৱেশটো চাই লওক একদম সুন্দৰ পৰিৱেশ একদম আপোনালোকে চাই লওক দেখা পাইছি না পাইছি দিয়ক পাইছি হৈ যাব আৰু এইটো চাই লওক ইয়াত খুব মানে ইয়াতে ভাল কেম্প আছে এইটো হৈছে ইণ্ডো আৰু ভূটানৰ আৰ্মি কেম্প ইয়াত মানে ইফালে আছে ভূটানৰ পতাকা আৰু ইফালে আছে ইণ্ডিয়াৰ পতাকা ইয়াত মানে সকলোৱে মিলি জুলি থাকে মানে এইটো কেম্প হয় ইণ্ডো ভূটান আৰ্মি কেম্প তাৰমানে খুব সুন্দৰ ভাল লাগে ভিতৰত কিন্তু সোমাব নোৱাৰি নহয় সোমাম কেনেকৈ তো বাহিৰৰ পৰাই চাই আহিলোঁ অকণমান অলপ আৰু এইটো হৈছে বুদ্ধিষ্ট টেম্পল মানে বুদ্ধ মন্দিৰ কিন্তু আজি মানে মন্দিৰটো আজি বন্ধ আছে আজি সোমবাৰে বোলে বন্ধ থাকে দাদা এজনে ক'লে তো সেইকাৰণে ভিতৰত সোমাব নোৱাৰিলোঁ বাহিৰৰ পৰা অকণমান চাই লওক আৰু আপোনালোকে সুন্দৰকৈ কিন্তু এইটো বিৰাট ডাঙৰ মন্দিৰ কিন্তু ভিতৰত সোমাব পাৰিলে ভাল লাগিল হয় কিন্তু আজি সোমাব নোৱাৰিলোঁ খোজকাঢ়ি ভূটান মজা এটা বেলেগ আৰু কি বঢ়িয়া বতাহ মাৰি আছে ভাল লাগছি দিয়ক আমাৰ নয়ন ভাই পূৰা খোজকাঢ়ি আছে বিকাশ আছে দ্বীপ আছে দাদা আছে একদম চব আছে একদম সুন্দৰ আৰু আজি আৰু এইটো হৈছে BOB মানে বেংক অফ ভূটানৰ বেংক চাকছ না আজি মানুহে নাই দেখিছে নে ভূটান বেংকত মানুহে আমাৰ তাতে আৰু মানুহ ভৰ্তি হৈ থাকে কথা মানে খোলাও আছে আৰু এটা কথা গম পালোঁ আজি মানে ভূটানৰ নিউ ইয়েৰ হয় আমি যেনেকৈ 1 জানুৱাৰীত আমি নিউ ইয়েৰ চেলিব্ৰেশ্যন কৰোঁ ঠিক তেনেকৈ আজি মানে ভূটানৰ মানুহবোৰেও আজি নিউ ইয়েৰ চেলিব্ৰেশ্যন কৰি আছে সেইকাৰণে আজি ভূটানখন অলপ বন্ধ আছে চাৰিওপিনে মানে অফিচ কাছাৰী আজি গোটেইখিনি বন্ধ মানে মেইন কাৰণ সেইটোৱে এতিয়াহে গম পালোঁ তাৰমানে সোমালোঁ এখন বজাৰত কিন্তু এটা কথা মন কৰিছোঁ এইটো তাৰমানে ৰ'দ বতাহ বৰষুণ যি আহিলেও আপোনালোকে বজাৰ আৰামছে কৰি থাকিব পাৰে তাৰমানে বৰষুণৰ লগতে বতাহ হ'লে আপোনালোকে চাৰিওফালে বঢ়িয়া একদম কিন্তু আমাৰ এইটো জানেই আৰু কি আৰু যদি আমাৰ সেইফালেও অলপ মানে এনেকুৱা হ'ব লাগে তেতিয়া কথা নাই মানে মানুহৰ ভাল হৈ সুবিধা হয় ইয়াত কিন্তু এইটো বস্তু বিৰাট ভাল বনাইছে আপোনালোকে বিন্দাছ বজাৰ কৰি থাকক ৰ'দো নালাগে গাত বতাহ নালাগে বৰষুণো নপৰে বিন্দাছ আৰু কিন্তু ভূটানত এটা কথা মন কৰিছোঁ ইয়াতে মানে ভূটানৰ জনসাধাৰণে নিয়ম কানুন খুব সুন্দৰকৈ মানি চলে য'ত পাৰ্কিং মানে জেগা আছে তাতে পাৰ্কিং কৰে আমাৰ মানে অসমৰ দৰে নহয় আৰু য'তে ত'তে পাৰ্কিং কৰি পেলাই গালি খাব লাগে ইয়াত কিন্তু সুন্দৰকৈ মানি চলে সেইটো বস্তু ভাল লাগছে এইটো আপোনালোকে চাই লওক এইটো হৈছে কাৰ পাৰ্কিং ইয়াতে তাৰমানে কাৰ পাৰ্কিং কৰে কিন্তু বেলেগত নকৰে
ঠিক তেনেকৈ য'ত মানে বাইকৰ পাৰ্কিং আছে তাতে বাইক পাৰ্কিং কৰিব, য'তে ত'তে নকৰে তাৰমানে। সেইটো বস্তু বিৰাট ভাল লাগে ইয়াতে। আৰু এইখন হ'ল সেই বিখ্যাত দলংখন য'ত মানে ফেচবুক হোৱাটছআপ চাৰিওপিনে ভাইৰেল হৈ থাকে। মানে ভূটানত আহি মানে দলংখনত উঠি এটা ফটো দিবই তাৰমানে, এইটো আৰু চিয়'ৰ আৰু এইখনে হ'ল দলং একদম পূৰা ভাল লাগে। কিন্তু দলংখন চাই কিনেও মানে উঠিও ভাল লাগে, ফটো উঠিও ভাল লাগে, বিৰাট সুন্দৰ এটা পৰিৱেশ আছে। আৰু এইখনে হ'ল দলং একদম মজা, একদম পূৰা দীঘলো আছে, ফটো উঠাৰ কাৰণে মজা। আৰু ইমান ধুনীয়া হাৱা মাৰি থাকে, থাকি কিবা বেলেগ লাগে এইখিনিত, পূৰা ফিলিংটো বেলেগ হৈ যায়। কি বঢ়িয়া দলং, একদম সুন্দৰকৈ বনাইছে। আৰু এইটো হ'ল নদী, নদী নাজানো মই। আৰু এইটো সম্পূৰ্ণ দলঙৰ পৰিৱেশ, একদম মজা মজা মজা। কিন্তু এটা কথা মন কৰিছোঁ, মানে ভূটানৰ ভিতৰখন কিন্তু বিৰাট চাফা ৰক। পাত্তাত কিন্তু নাই, কিন্তু ফটো আকৌ দেখা নাই। সুন্দৰকৈ যাই আছোঁ, ভাল লাগছে, সুন্দৰ পৰিৱেশ, পলিথিন নাই, পাত্তাটো আকৌ পৰা নাই। এইবিলাক গছ চছ আছে ধুনীয়া, কিন্তু পাত নাই তলত, কি কাৰণ নাজানো। কিন্তু প্ৰাকৃতিক সৌন্দৰ্য মজা, একদম ক'ব লাগিব। আৰু আপোনালোকে আহিব এবাৰ, আহি চাই যাব সম্পূৰ্ণ পৰিৱেশ ভূটানৰ, বঢ়িয়া আৰু ভাল লাগে আহি। গতিকে আহি এই ভিডিঅ'টো শেষ কৰি পিনে উপনীত হ'লোঁ আৰু ভূটানৰ পৰা এতিয়া যাওঁ, দেৰিও হ'ল, এতিয়া আমি ঘৰলৈ যাব লাগে। গতিকে এতিয়া বেলেগ একো নকওঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত। ধন্যবাদ, জয় আই।